নমস্কাৰ বন্ধুসকল, আজি আমি কম ইণ্ডিয়ান আৰ্মিৰ বিষয়ে কিছু কথা। আপোনালোকে জানে ইণ্ডিয়ান আৰ্মি আমাৰ বাবে কিমান কষ্ট কৰে। যিটো সময়ত আমি বিহু পূজাত সকলোৱে নাচি বাগি ফূৰ্তি কৰোঁ, বন্ধুৰ লগত, বন্ধু বান্ধৱীৰ লগত বা ঘৰৰ পৰিয়ালৰ লগত, সেই সময়তো তেখেতসকলে ঘৰৰ পৰিয়ালৰ লগত নাথাকি তেখেতসকলে আমাৰ দেশখনৰ সুৰক্ষাৰ বাবে, আমাৰ সুৰক্ষাৰ বাবে তেখেতসকলে বৰ্ডাৰত বা অন্য ঠাইত তেনেকুৱা ৰ'দ বতাহ বৰষুণ নেওচি তেখেতসকলে যুদ্ধ কৰি থাকে, আমাৰ বাবে, আমাৰ সুৰক্ষাৰ বাবে কাম কৰি থাকে। কিন্তু আমি দেখাবলৈ পাওঁ ইণ্ডিয়ান আৰ্মিসকলে পাব লগা প্ৰাপ্যখিনি এতিয়ালৈকে পোৱা নাই। স্কুল, কলেজ, প্ৰফেচাৰ, ডাক্তৰ সকলোবিলাকৰ দৰমহা ইমান বেছি কিয়? তেখেতসকলে এমাহত 1.5 লাখ 2 লাখ টকা দৰমহা দিয়ে, কিন্তু আমাৰ জোৱানসকলক কিমান দিয়ে? 40,000, 50,000, খুব বেছি 70,000 টকা। কিন্তু দেশখনক ৰক্ষা কৰে কোনে? এই প্ৰফেচাৰ, স্কুল কলেজৰ ডাক্তৰ এইবিলাক আছে কাৰ বাবে? তেওঁলোকক প্ৰটেকশ্যন কোনে দিছে? দিছে কোনে? ইণ্ডিয়ান আৰ্মি। কিন্তু দৰমহা দিছে কাক বেছি? প্ৰফেচাৰ একোটাক। প্ৰফেচাৰ একোটা বা আপোনাৰ স্কুল কলেজৰ টিচাৰ শিক্ষকসকলক 1.5 লাখ 2 লাখ টকা দৰমহা দিয়াতকৈ সিহঁতসকলৰ আধা দৰমহাৰে আমাৰ একোটা নতুনকৈ আকৌ জোৱান নিযুক্ত কৰক, যাৰ কাৰণে ভাৰত সুৰক্ষা হ'ব, আমি সুৰক্ষা হ'ম আৰু আপোনাৰ সকলো সুৰক্ষা হ'ব। প্ৰফেচাৰ ডাক্তৰে কাৰ সুৰক্ষাত বাজি জীৱনটো ভালদৰে কটাব পাৰিছে? কাৰ কাৰণে তেখেতসকলে বাহিৰত গাড়ী লৈ ঘূৰিব পাৰিছে? এই জোৱানসকলৰ কাৰণে, এই ইণ্ডিয়ান আৰ্মিসকলৰ কাৰণে, যিসকলে সিদিনাখনে পুলৱামা কাণ্ডত হৈ গ'ল 40ৰো অধিক লোক আজ মৃত্যুৰ পথত গ'ল। কিন্তু কাৰ কাৰণে? তেওঁলোকে আমাৰ কাৰণে কষ্ট কৰিছে। কিন্তু পইচা দি থকা আমি দিছোঁ প্ৰফেচাৰ ডাক্তৰ এইবোৰক দিয়ে। আৰু এটা কথা, প্ৰফেচাৰসকলে কিন্তু দিনটোত 1 বা 2টা ক্লাছ কৰে, কিন্তু ইণ্ডিয়ান আৰ্মিসকলে প্ৰতিটো মুহূৰ্ততে, প্ৰতিটো দিন, প্ৰতিটো বছৰ বিহু পূজা নেওচি অনবৰত ডিউটি কৰে, ৰ'দ বৰষুণ। আপোনালোকে দেখে যে মন্ত্ৰী আহিব, ক'ৰবাত 1 ঘণ্টাৰ বাবে এটা প্ৰগ্ৰেম আছে, মন্ত্ৰী আহিব ভাষণ দিব 1 ঘণ্টা, তাৰপৰা 2-3 দিন আগৰ পৰা তেখেতসকলে ৰ'দ বতাহ নেওচি তেখেতসকলে তাত ডিউটি দি থাকে, একমাত্ৰ ৰাইজৰ সুৰক্ষাৰ বাবে। আপোনালোকে দেখা পালে পায় বা বিহুত, যি সময়ত আমাৰ বিহুতে হওক বা তেনেকুৱা ধৰণৰ অনুষ্ঠানত ডাঙৰ ডাঙৰ ছিংগাৰ মাতিব বাহিৰৰে বা আমাৰ ইয়াৰে হওক, তাৰ কাৰণে প্ৰটেকশ্যন ইণ্ডিয়ান আৰ্মি দিব লাগে। কিয় দিব লাগে? সেই অনুষ্ঠানত আমি সকলোৱে নাচি বাগি থাকোঁ, কিন্তু তেখেতসকলে সেইবোৰ নকৰে, আমাৰ সুৰক্ষাৰ বাবে থাকে। আমাক কোনোবাই মাৰিব বুলি তেখেতসকলে বৰ্ডাৰত ৰখি থাকে যে ইহঁতে নাচক, আমি ৰখিম। কিন্তু মনটো সকলোৰে যায় নাচিব, যে ইমান ডাঙৰ এজন ছিংগাৰে গীত গাইছে, তাত সকলোৱে নাচিব নোৱাৰে, কিন্তু তাত তেখেতসকলে মনটো ধৰি ৰাখি আমাৰ বাবে কষ্ট কৰি থাকে একমাত্ৰ। গতিকে ইণ্ডিয়ান আৰ্মিক আমি, পাকিস্তানে আমাক প্ৰতিশোধ লৈছে, গতিকে আমিও পাকিস্তানৰ প্ৰতিশোধ ল'ম বুলি আমি ভাবিছোঁ। আমি সকলো যাম, লওক আৰু ভৰ্তি কৰক। নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি এটা মেছেজ দিব খুজিছোঁ যে আৰু সৈন্য ভৰ্তি কৰক, আমিও দিম, আমিও যাম। কিমান লাগে? যিমান লাগে সিমান যাব। অসমীয়া নহয়, গোটেই ইণ্ডিয়াৰ পৰা যাব। আৰু ভৰ্তি কৰক। কেৱল এটা মাত্ৰ উপদেশ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বা সমূহ মন্ত্ৰীসকলক কৈছোঁ যে ইমান দৰমহা বাকীবিলাকক দিয়াতকৈ ইণ্ডিয়ান আৰ্মিক দিয়ক, ইণ্ডিয়ান আৰ্মিত পইচা নিয়োগ কৰক, যিমান পইচা পাৰে সিমান আমাৰ প্ৰটেকশ্যন দিয়ক। আমাৰ দেশখনৰ যিমান মৰিছে, পাকিস্তানক ধ্বংস কৰি দিয়ক, সকলো যাওক। আৰু ভাল আমাৰ ইণ্ডিয়ান আৰ্মিসকলৰ ভাল মাৰণাস্ত্ৰ তুলি দিব লাগে। আচলতে প্ৰফেচাৰসকলক ইমান দৰমহা দিয়াৰ যুক্তি নাই আচলতে। 1 লাখ 1.5 লাখ টকা তাৰ যদি দৰমহাটো লিমিট কৰি দিয়ে 60,000 বা 80,000, বাকীখিনি টকাৰে সিহঁতে চলিব পাৰিব বা বাকীখিনি টকাৰে আমাৰ মাৰণাস্ত্ৰ কিনি দিব পাৰিব জোৱানসকলক বা তেনেকুৱা। তেতিয়া যদি আমাৰ জোৱানসকলৰ হাতত ভাল অস্ত্ৰ থাকে, তেতিয়া বেলেগে এনেকুৱা সাহস নাপায় যে বেলেগে মাৰিব নোৱাৰে। যেতিয়া কাৰণ 10জনে আমাৰ মাৰিলে আমাৰো মাৰিব পাৰিব, তেতিয়া সাহস এটা থাকিব যে আমাৰ এটা ভাল অস্ত্ৰ আছে। আজি পুলৱামা কাণ্ডৰ আজি 18 তাৰিখ, আজি 18 ফেব্ৰুৱাৰী তাৰিখে আমি ভিডিঅ'টো বনাই আছোঁ। গতিকে এই পুলৱামা কাণ্ডৰ যিটো আমাৰ প্ৰতিশোধ ল'লে, সঁচাকৈ লক্ষণীয় প্ৰতিশোধটো। সেনেকুৱা প্ৰতিশোধ আমি প্ৰতিটা প্ৰতিশোধ নহয়, গোটেই পাকিস্তান ধ্বংস কৰি দিব পাৰিম আমি সকলো ওলাই আহিলে। পাৰিম। আমাৰ 40,000 মাৰিছে, সিহঁতৰ 40,000 মাৰিম আমি গোটেইখিনি যায়। গতিকে আমি আশা কৰোঁ যাতে আমাৰ ভিডিঅ'টো চাই কোনেও বেয়াকৈ কমেণ্ট নকৰে, কাৰণ আমি বেয়া কথা ক'বলৈ যোৱা নাই। ইণ্ডিয়ান আমি প্ৰটেকশ্যনৰ কথা কৈছোঁ। তেখেতসকলে প্ৰাপ্য দৰমহা পোৱাটো উচিত, যাৰ কাৰণে সিহঁতৰ পৰিয়াল গোটেই চলিব পাৰে। আৰু ইণ্ডিয়ান আৰ্মি পৰিয়ালৰ পৰা বাপেক মৰিলেও কিন্তু পুতাক নোযোৱাকৈ নাথাকে, গতিকে পুতেকো যাব, কাৰণ ইণ্ডিয়ান আৰ্মি ভাল পায়। সেইকাৰণে কৈছোঁ উচিত মূল্য দিয়ক, ভালকৈ কাম কৰিব আমাৰ দেশৰ হকে, আমাৰ হকে। গতিকে জয় হিন্দ, বন্দে মাতৰম। वन्दे मातरम्, वन्दे मातरम्, सुजलां सुफलां
शीतला सस्यश्यामलां मातरं वन्दे